আজিৰ পৰা প্ৰায় 4-5 বছৰ আগত একো নথকা ঠাইডোখৰত ইমান ধুনীয়া যে এটা পৰিৱেশে বিৰাজ কৰিব মই একেবাৰে ভবা নাছিলোঁ। আগতেও পৰিৱেশটো ধুনীয়া আছিলে, চব গ্ৰীনেৰী, বাট ৰাস্তা পদূলিৰ পৰা ধৰি ইমান ঠিক ঠাক নাছিলে, কিন্তু এতিয়া ইমান বেছি ধুনীয়া হ'ল। আৰু চাওকচোন কিমান চাফ হৈ আছে, খুব বেছি ভাল লাগিছে ৰাস্তাটোৰ মাজেৰে গৈ। আৰু আপোনালোকক যে কৈছিলোঁ আমি 1 জানুৱাৰী দিনাখনি এফালে যাম বুলি, চ' তালৈকে ওলাই আহিছোঁ। মোৰ খুব বেছি মনটো হেপ্পী হৈ আছে, কাৰণ মই ফাইনেলি যাব পাইছোঁ। আৰু এইফালে আহি পালোহি, ধৰিব পাৰিছেই চাগে ন যিসকল আহিছে। বাকী এইফালে চাকি ধূপ লৈ ল'লোঁ আৰু এইবাৰ সোমাইছোঁ। আৰু ভক্তৰ ভিৰ চাওক আপোনালোকে। আমি আহিছোঁ অগ্নিনাভ শিৱ মন্দিৰলৈ। বহুত বেছি মোৰ হেঁপাহ আশা জড়িত হৈ আছিলে ইয়াতে। তো এইফালে ভোগৰ প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু ওলালোঁ এইবাৰ আমি বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰ শিৱসাগৰতে আছে। চ' ঐতিহাসিক থানলৈ আহিছোঁ। পাই থাকিব ধুনীয়া ধুনীয়া মিনি ভ্লগ। চ' আজিলৈ আহিছোঁ, বাই।